Bianglong PGR Department along li penching lok ang tan pen ke bang kichi ki bia swatum kar bianglong along aron re pen ki dua tuma phan tharli et nang jipu kar bia rat thur pak pen chi song pon lo la so ka chi song along aringa hukisu hilia mu ki chunang pen abi ki bunang la pen munit aprananta dam nang lo la so ka chi song putha kar bianglong ang kang chot kali north east ang kang pianta chethang plup lo la so putha kisung nang ki karbia tum chot kali asamang kangalong kido kheibari matum anta sungpon nang lo la si kheibari matum anta la so akachi songalong nang kachirap nang kachitu dun ang thek nang chepaklang dun bomlo la song si ar koi ni phai crate rock arnita west karbiang long philang pialong asamalong kido kheibarim hamphang songatum an chingrum si mei inipon la so me long khei barim ham phanga songa tum anta kachi song rap pet chia phan lam thi chipaklang pon rinti la pen VGR pen chinglok ang tan pen ke bang ki bi ki chia so tuma phan ki tharli nang jipu kachi song along cherap dun pupusi lam thi chipaklang pon সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হ'ব লাগিব জীয়াই থাকিবৰ কাৰণে আমি নৰ্থ ইষ্ট মানুহখিনি সুৰক্ষিত হৈ থাকিবৰ কাৰণে এতিয়া আমিও কওঁ যে অসমৰ মানুহ অসম আৰু অসমীয়া সুৰক্ষাৰ কাৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে অসমৰ প্ৰত্যেকটো জনগোষ্ঠী আজি এই মুহূৰ্তত ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী আমাক এক প্ৰকাৰ এটা প্ৰকাৰ হৈছে ভাৰতীয় আগ্ৰাসন ই আমাক ধ্বংস কৰিছে আৰু দুই নম্বৰ হৈছে বাংলাদেশী আগ্ৰাসন দুইটা আগ্ৰাসনে আমাক ধ্বংস কৰিছে আৰু এই দুইটা আগ্ৰাসনৰ কথা কোনেও একেলগে নকয় কোনোবা ৰাজনৈতিক দলে যদি বাংলাদেশী আগ্ৰাসনৰ কথা কয় তেওঁলোকে ভাৰতীয় আগ্ৰাসনৰ কথা নকয় কোনোবাই ৰাজনৈতিক দলে যদি ভাৰতীয় আগ্ৰাসনৰ কথা কয় তেওঁলোকে বাংলাদেশী আগ্ৰাসনৰ কথা নকয় আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠন আমি ৰাজনীতিৰ পথাৰত কেতিয়াও জড়িত হোৱা নাই আৰু নহওঁ আমাৰ কথাটো হৈছে জাতিটো সুৰক্ষিত কৰাটো আমাৰ দায়িত্ব সেইকাৰণে প্ৰাক্তন আলফা হিচাপে আমি এইকাৰণে আজিও বৰ্তি আছোঁ এইকাৰণে যে প্ৰাক্তন আলফাত কোনো ধৰণৰ জাতি জনগোষ্ঠী ভেদাভেদ নাই ইয়াত আমাৰ ইয়াত বড়ো কাৰ্বি মিচিং দেউৰী সকলো ভাষা ভাষীৰ লোক প্ৰাক্তন আলফাত আছে আমি প্ৰাক্তন আলফা হিচাপে আজিও সকলো ঐক্যবদ্ধ আছোঁ যেনেকৈ আমি এসময়ত ম্যানমাৰৰ অটব্য অৰণ্যত যেনেকৈ আমি প্ৰতিটো ভাষা ভাষীৰ লোকে এখন পতাকাৰ তলত ঐক্যবদ্ধ হৈ পেলাই আমি অসমৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ ঠিক তেনেকৈ আজিও আমি বাহিৰত ওলাই আহি পেলাইও আমি একেলগেই এতিয়া প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰাক্তন আলফা হিচাপে আমি জাতিটোক সুৰক্ষিত কৰাৰ চিন্তাখিনি কৰিছোঁ asamalong kido kheibari matung chisong rapet pedera joksi ang tan pen ke bang ki bi ki chia swatum nang dong thor la pen kheibari matum an kisung pen chichak nang lo la sinon ki asamang kangalong kido kheibari matum an ningi si kido pen chisong rapet abang ki akinang sot lupusi irata cycle mangphu litsong rong pharpen ningjepon এই ক্ষেত্ৰত আসলতে খিলঞ্জীয়াৰ হে একতা নহৰ কাৰণে অৰ্থাৎ ভূপেন হাজৰিকা ডাঙৰে এনেই কোৱা নাই যে আজিৰ অসমীয়াই নিজক নিচিনে বা আজিৰ অসমীয়াই নিজক চিনে অসমতেই মগনীয়া হ'ব আজি অসমত অসমীয়াই নিজক নিচিনাৰ কাৰণে খিলঞ্জীয়া কোন অসমীয়া কোন সেইটো আমি নিজক সেই চিনাকি দিব নোৱাৰাৰ কাৰণে নিচিনাৰ কাৰণে আচলতে আজি অসমখন আজি শেষ পৰ্যায় আহি পৰিছেই সেইকাৰণে আৰম্ভণিৰ পৰা কৈছোঁ আমি যে এই সমস্যা কাৰ্বি আংলঙত যে কেনেকৈ যে বহিৰাগত লোকসকলৰ দপদপনি আমি দেখিছোঁ কেনেকৈ যে অত্যাচাৰ দেখিছোঁ কেনেকৈ যে আমাৰ প্ৰতি অত্যাচাৰ এই গোটেইখিনি এই সমস্যা অকল কাৰ্বি আংলঙৰ সমস্যা নহয় আমি আগৰ পৰা কৈ আহিছোঁ এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা কিন্তু আজি যে খিলঞ্জীয়াসকলে যিটো ঐক্য সেই বাৰ্তাটো তেওঁলোকে লৈ আনিছে কিন্তু সেই ঐক্য বাৰ্তা আচলতে 30-40-50 বছৰ আগৰ পৰা আচলতে এই বাৰ্তা গোটেই অসমত সেইটো বিয়পিব লাগিছিল বা সেইখিনি বাৰ্তা আমি গোটেই অসমীয়াৰ মনত সেইটো থাকিব লাগিছিল কিন্তু ক'ৰবাত আমাৰ মাজতে ভেদভাৱ আমাৰ মাজত মতানৈক্য আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আজি বহিৰাগত লোকসকল ইয়াত আহি পেলাই ইয়াত কাৰ্বি আংলং ট্ৰাইবেল বেল এণ্ড ব্লক ইয়াতকৈ বেছি ইয়াত চেঞ্চিটিভ সেইটো হৈছে 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচিত জিলা কিন্তু তাৰ পাছত যে ইয়াতে যে বহিৰাগত লোকসকল ইয়াত আহি পেলাই যে আমাক কাৰ্বি গৌবিক ক'ব ইয়াত চাইনিজ গৌবিক বুলি ক'ব বিভিন্ন ধৰণৰ আমাৰ কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলা য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবৰদস্তি দখল কৰে কোনোবাক হত্যা কৰে মাৰপিট কৰে অত্যাচাৰ কৰে ঠাট্টা কৰে সেই গোটেইটো হৈছে আচলতে আমাৰ সেই একতা নোহোৱাৰ কাৰণে সেইকাৰণে আমি আশা কৰিছোঁ যে অসমৰ
কাৰ্বি আংলঙৰ যিটো এই সমস্যাটো লৈ পেলাই গোটেই অসমৰ অসমীয়াই যিমানখিনি খিলঞ্জীয়া আছে বড়োই হওক অসমীয়া ভাষীয়ে হওক বা ডিমাচাই হওক তিৱাই হওক ৰাভাই হওক মৰাণ মটয়ে হওক সকলোৱে যে আমি এক হৈ পেলাই সেইবোৰ ক্ষেত্ৰত আমি বিবেচনা কৰিব লাগিব আৰু যেতিয়ালৈকে ঐক্য নহ'লে আমি কেতিয়াও আমি ঐক্যবদ্ধ হৈ পেলাই মাত নাপাতিলে যে অসমখন সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে যিমানে আপুনি STৰ আপুনি বিচাৰক যিমানে STS বিচাৰক যিমানে আমি ট্ৰাইবেল বেল এণ্ড ব্লেক বিচাৰক 6 জনগোষ্ঠী যিমানে বিচাৰ নহওক কিয় অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া যিমানে ST বিচাৰক STS নিবিচাৰক কিয় যেতিয়ালৈকে ঐক্য নহয় আমি কেতিয়াও আমি সুৰক্ষিত হৈ থাকিব নোৱাৰিম আমাক আজি সংবিধানে দিয়া এই সুৰক্ষা পৃথককৈ দিয়া সুৰক্ষা দিয়া কাৰ্বি আংলং ষষ্ঠ অনুচ্ছেদ হোৱাৰ পাছতে আমি কেনেকৈ শেষ হৈ গৈছে আজি হাগ্ৰামা মহিলাৰ বড়োলেণ্ডত আমি মাটিৰ পাটাৰ নামত লৈ পেলাই পলিটিক্স খেলিবলগীয়া হৈছে আজি সেই সংবিধানে সেই সুৰক্ষাটোৱে যে আমাক কিমান আমি সুৰক্ষা দিব পাৰিব সেইকাৰণে আমাৰ এই ঐক্য আমাৰ সেই ঐক্য বা খিলঞ্জীয়াৰ এই ঐক্য সেই বাৰ্তাটোৱে সেই আমাৰ যিটো হয় ক'ৰবাত ভুল আছে অসমীয়া ভাষীৰো ভুল আছে খিলঞ্জীয়া সমাজৰ কাৰ্বিৰো ক'ৰবাত ভুল আছে ক'ৰবাত ডিমাচাসকলৰ ভুল আছে আমাৰ মাজত সেই ঐক্য আজিলৈকে বা অসমীয়াক সেই আমি একেলগে চিনাকি দিব পৰা নাই বা এই সমন্বয়খিনি কেতিয়াও হ'ব লাগে বুলি সেইটো কেতিয়া আমি আলোচনা কৰাই আৰু অসমত বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে আজিলৈকে এই কথা বিবেচনা কৰা নাই বা বিচৰা নাই আৰু এই বিবেচনা নকৰাৰ কাৰণে যে আজি অসমখন শেষ হৈ গৈছে আৰু সেই শেষ পৰ্যায়ত আহিবলগীয়া মূল কাৰণটো সেইটো আৰু এই সমন্বয় বাৰ্তাটো কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি পেলাই সমগ্ৰ অসমত বিয়পিবলৈ সেইটো আশা কৰিছোঁ Dhoromamen pen Karbi Anglong PGR BGR pen chenglok Karbi Anglong Siksidolalong Rialong Angtan pen kebang ki bikicha swatuma phan tharlipon etnangji la so kachisonglong abarim ULFA pen chenglok trek jam ham phanga songatum an arjab dun thipji busi abarim ULFA klembang phu pen ningjepon হিংসাত্মক ঘটনাই বিৰাজ কৰিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তি এতিয়ালৈকে পোৱা দাবী চলি আছে কি ক'ব আচলতে আজি ইয়াত আহি উপস্থিত হৈছে আজি অলপ দিনৰ আগতে কাৰ্বি আংলঙত বহিৰাগতৰ লগত যিটো সংঘাত হ'ল ইয়াৰ খিলঞ্জীয়া কাৰ্বি লোকসকলৰ সেইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয় আৰু সেই ক্ষেত্ৰত আমি প্ৰাক্তন আলফাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ কাৰ্বি জনগোষ্ঠীৰ লগত যে আছোঁ সেই কথাখিনি ক'বৰ কাৰণে আজি ইয়াত আহিছোঁ আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত কাৰ্বি জনগোষ্ঠী সুৰক্ষিত হ'বই লাগিব হিন্দু সুৰক্ষাৰ নামত কাৰ্বি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ'ব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰিবৰ কাৰণে ইয়াৰ PGR VGR ভূমিত যিসকল বহিৰাগত লোক বহি আছে তেওঁলোকক ইয়াৰ পৰা অতি সোনকালে উচ্ছেদ কৰিব লাগিব আৰু বহিৰাগতসকলকো ইয়াৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ভূমিত থাকি খিলঞ্জীয়াৰ বিৰুদ্ধত বৰমেটা দেখাবলৈ চেষ্টা নকৰিব তেতিয়াহ'লে কিন্তু হাত সাৱটি বহি নাথাকিম এইটো স্পষ্ট গতিকে সেইকাৰণে আমি বিচাৰিছোঁ যে কাৰ্বি ভূমিত কাৰ্বি সুৰক্ষিত হওক কাৰ্বিৰ ভূমিত যিসকল অনাকাৰ্বি খিলঞ্জীয়া লোক আছে অনাকাৰ্বি খিলঞ্জীয়া কিন্তু সেইসকলো যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে কাৰ্বি জনগণে বিবেচনা কৰক আৰু খিলঞ্জীয়া লোকসকলৰ বাহিৰে যিসকল বহিৰাগত লোকে ইয়াত আহি ইয়াত বহি ইয়াত থিতাপি লৈ ইয়াৰ মালিককে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰে সেইটো কেতিয়াও গ্ৰহণ নকৰিম আৰু সেইকাৰণে অসম চৰকাৰে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক কাৰ্বি ৰাইজৰ লগত আলোচনা কৰি এই PGR VGR ভূমি যিসকল লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰক যিদৰে বহিৰাগত বাংলাদেশী মিয়া লোকসকলক যিধৰণে উচ্ছেদ কৰিছে বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ বিঘা মুকলি কৰিছে আমি আদৰণি জনাইছোঁ সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক ঠিক তেনেধৰণে এই ক্ষেত্ৰতো খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আমি অসম চৰকাৰক আহ্বান